खुलुमबाय स्टुडियो आं रबिन बसुमतारी मसलपुराव इउपिपिएलनि जयनिं हाबाफारि अखा नायब्लानो इउपिपिएल दोलोनि जयनिं हाबाफारि गुबुन गुबुन दोलोनि मावथिफोरा इउपिपिएल दोलोआव हाबफैदों आरो हाबफैदों बिजेपि आरो बिपिएफ दोलोनि गोबां मावथिफोरा बिजेपि आरो बिपिएफ दोलोखौ नागारनानै राकेश ब्रह्म बिथांनि नुजाथिनायाव इउपिपिएल दोलोआव हाबफैदों मख'नो गोनांदि मोनफ्रोम राजखान्थि हान्जायानो गाव गावनि दोलोखौ देरहासार खालामनानै बिटिसिआव सरकार दानो थाखाय एबा बिटिसिखौ दखल खालामनो थाखाय गोख्रोङै नाजागासिनो दं नंगौ बे समाव बिटिसि बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सफैदों आरो बे बिसायख'थिनि बिजाथिलाइ गथायनाय हाबाफारियाबो जोबनानै थांबाय नाथाय बिजाथिलाइ गथायनाय हाबाफारिया जोबनायनि उनावबो इउपिपिएल दोलोनि जयनिं हाबाफारिया जोबनानै थाङाखै फिन दिनैबो मुसलपुराव राकेश ब्रह्मनि नुजाथिनायाव बिपिएफ आरो बिजेपि दोलोनि 200निबो बांसिन मावथिफोरा बिजेपि आरो बिपिएफ दोलोखौ नागारनानै प्रमद बर' दैदेननाय इउपिपिएल दोलोआव हाबफैदों दानिया फैदो जयनिं हाबाफारि लाखांनायनि उनाव राकेश ब्रह्मआ खौरांनि गेजेरजों मा फोरमायखो आबुङै मिथिना लादो বিশেষ কৰি আমাৰ আজি বিজেপি দলৰ 182 জন আৰু বিপিএফ দলৰ পৰা 128 জন মান আছে আৰু বাকি অন্য দলৰ নতুন দলৰ কিবা কৰা জইন হোৱা বা তেনেকুৱা ইয়াত জিএছপিৰো আছে এটা দুটা ঠিক তেনেকুৱা কৰি আজি আমাৰ মছলপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আৰু আদৰ্শ যি শান্তিৰ বাণী শান্তিৰ দূত তেখেতক ভাল পাই পেলাই আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ সেই মতক লৈ সকলোৱে আজি যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মই ভাবোঁ মছলপুৰ সমষ্টিত মই আগতো কৈ আছোঁ বহুবাৰ যে মছলপুৰ সমষ্টিৰ বিপিএফৰ মেইন প্ৰাৰ্থীজন মই সেইটো কথা বাৰে বাৰে কৈ আছোঁ যে বিপিএফৰ মেইন প্ৰাৰ্থীজন মই অঞ্চুমী কুংকুৰ নহয় আৰু মই বিজেপিৰ প্ৰাৰ্থী হয় ৰিদীপ ডেকা বিজেপিৰ প্ৰাৰ্থী নহয় ময়ে বিজেপিৰ প্ৰাৰ্থী হয় আৰু ইউপিপিএলটো মই হয়েই গতিকে ইয়াতো কাৰ লগত আৰু কেনেকুৱা আৰু কম্পিটিশ্যন হ'ব বা কেনেকুৱা মানে হেৰি হ'ব আমিতো বুজি পোৱা নাই মই অলিন ইয়াত গোটেইকেইটা দলৰ প্ৰাৰ্থী আপুনি আৰু হয় মই ইয়াতে এইবাৰ বুৰঞ্জী দেখিম আমি মছলপুৰ সমষ্টিৰ বাকী ৰাইজে সকলো অন্তৰ এটা সোমাই গৈছে যে আমি ৰাকেশক এনেকুৱা কৰি জয়যুক্ত কৰাম যে 50,000ৰ ওপৰত ভোট লৈ পেলাই আমি তেখেতক কোকৰাঝাৰত পঠাম আৰু এইটো এনেকুৱা যাতে হওক যে বিটিচিৰ এটা বুৰঞ্জী হৈ যাওক যাতে কাহানিও আৰু এনেকুৱা আৰু ঘটনা নহয় বা এনেকুৱা এটা পৰিৱেশ যাতে কোনো অনুভৱ কৰিব নোৱাৰে খালি মছলপুৰ বাকী ৰাইজে যাতে অনুভৱ কৰিব পাৰে তেনেকুৱা কাৰ্যসূচী সকলো মছলপুৰৰ ৰাইজে লৈছে কাৰণ মই মছলপুৰৰ সন্তান মছলপুৰ মোৰ মা হয় আৰু মছলপুৰৰ মোৰ আই মাতৃসকলৰ হৃদয়ত মই থাকোঁ দাদাসকলৰ বুকুত মই থাকোঁ মোৰ ভণ্টিসকলৰ মই দাদা হওঁ গতিকে মছলপুৰ বাকী ৰাইজে মোৰ অন্তৰটো বুজি পাইছে মোক অজস্ৰ মৰম মই এইটো অনুভৱ কৰিব পাৰোঁ আপুনি শূন্যই মই অলপ আগতে কৈছোঁ যে বিপিএফ মছলপুৰ সমষ্টিত এনেকুৱা এটা হাৰিব মানে তেখেতসকলে এতিয়ালৈকে অনুভৱ কৰা নাই এতিয়ালৈকে আজি এই সময়তো অনুভৱ কৰা নাই কিন্তু আমি ওপৰৰ পৰা বাহিৰৰ পৰা বা তলৰ পৰা আমি সকলো মানে বিপিএফৰ য'ত মানে মানুহ আছিল য'ত বিপিএফে নিজৰ বুথবিলাক মানে ষ্ট্ৰং আছিল সেই বুথবিলাক একেবাৰে ডিষ্ট্ৰয় হৈ গ'ল এই বুথবিলাকৰ কোনো ধৰণৰ বিপিএফ মানে ষ্টেণ্ড দিব পৰাকৈ নাই 94টা বুথ আছে 94টা বুথৰ এটা বুথতো তেখেতসকলে জিকিব নোৱাৰে এই কথা আপোনালোকক আজি অৱগত কৰিছোঁ 3,000 কৰোৰ টকা যোনটো টকা প্ৰত্যেকটা বিটিআৰ বাকী 32 লাখ জনগণৰ 10,000 টকাকে তেখেতে মানে আমাৰ জীৱনত এটা ধাৰ দি গৈছে প্ৰত্যেকটাৰ 32 লাখ মানুহৰ 10,000 টকা কৰি ধাৰ তেখেতে আমাক মানে থৈ গৈছে আৰু এতিয়া আমি এই তেখেতে কৰি যোনটো পাপ সেই পাপটো আমি ইউপিপিএল দলে বা বিটিআৰ বাকী ৰাইজে এতিয়া ধুই থাকিব লগা হৈছে আৰু লাজ চৰম নিলজ্জা এৰি পেলাই তেখেতে নিজে এতিয়া এই কথা বাৰ্তাবিলাক কৈ আছে যে মই 22.5 কৰোৰ টকা মাটিৰে মই গড়চকত মাটি বিকিহে হেলিকপ্টাৰ ঘূৰাই আছোঁ আৰু মই সেইকাৰণে কৈছোঁ যে তেখেতৰ অকল 22 কৰোৰ টকাৰ মানে মাটি নাই তেখেতৰ যোনটো হস্পিটেল এইটোও 200 কোটিমান টকাৰ হ'ব কোকৰাঝাৰত থকা আৰু শিলিগুৰিত যি ধৰণৰ মাটি আছে সেই মাটিটো কমেও তাত 300 কোটিমান টকাৰ তেখেতৰ মানে শিলিগুৰি মানে বেংগলত তেখেতৰ প্ৰপাৰ্টি আছে দিল্লীত আছে অজস্ৰ টকা তেখেতৰ আছে এখন নহয় তেখেতে ৰাইজৰ লুটা পইচাৰে 5খনমান হেলিকপ্টাৰ কমেও 5 বছৰ ঘূৰাব পৰা ইমান ডাঙৰ তেখেতৰ সম্পত্তি আছে 1,000 কৰোৰ এইটো একদম মানে কেকৰ ৰিপৰ্টত অহা বিটিচিত আমি এটা অডিটৰ আমি লগাই পেলাই আমি সেইটো চেক কৰা হয় ইয়াত যেতিয়া কেলকুলেশ্যনটো ওলাইছে সাংঘাতিক ধৰণৰ কোনো ধৰণৰ ৱৰ্ক অৰ্ডাৰ নোহোৱাকৈ কোনো ধৰণৰ ফাইনেন্সিয়েল চেংচন নোহোৱাকৈ তেখেতসকলে ৱৰ্ক অৰ্ডাৰ দিছে আৰু মানুহক মানে দৌগ্ৰী কাম কৰাইছে
আৰু এই ছেল্ফ হেল্প গ্ৰুপবিলাকক যি আমাৰ BTCত যে আমাৰ বাইদেউসকলৰ ছেল্ফ হেল্প গ্ৰুপ আছে সেই ছেল্ফ হেল্প গ্ৰুপবিলাকক 5 লাখ টকা কাম দিম 10 লাখ টকাৰ কাম দিম বুলি তেখেতসকলে পইচাও তুলিছে 10 লাখ টকা দিলে আৰু 10% 1 লাখ টকা এই বাইদেউসকলে আজিলৈকে এই ঋণটো মানে বাইদেউসকলক মৰম কৰাটো বেলেগ কথা তেখেতসকলে বাইদেউসকলৰ আৰু সুতৰ পইচা লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰি আছে ছেল্ফ হেল্প গ্ৰুপৰ ইমানে অধম আৰু ইমানে চেষ্টাচাৰী দল সেইটো হ'ল BPF দল কিন্তু প্ৰমোদ তেনেকুৱা একো মানে প্ৰপাৰ্টি নাই সকলো জানে তেখেতে খুব চিধা মানুহ ৰঙিয়াত যিখিনি ঘৰ আছে তেখেতো আগতে মানে এই মাটিটো কিনা আছে আৰু যোনটো তামোলপুৰত যিখিনি আছে অসম টাইপৰ ঘৰ আছে দেউতাৰ প্ৰপাৰ্টি হয় আৰু খুব সাদা জীৱন সাদা মানে লিভিং কৰি তেখেতে খুব ভাল পায় আৰু আমি ৰাজনীতি কৰা ভাষা নহয় BTRৰ আমাৰ 26টা জনগোষ্ঠীৰ জনগণে গম পাই গৈছে আৰু বিশেষ কৰি দল সংগঠনে তেখেতক খুব মৰম কৰে কাৰণ তেখেতৰ দল সংগঠনক খুব সন্মান কৰে আৰু ইটোৱে এতিয়া পৰিৱেশ যে 25টা চিট নিশ্চিত মানে প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ কৰিব